এয়া 4টা আলু, পিঁয়াজ, জলকীয়া আৰু ভেদাইলতাৰ পাত কেইটামান আৰু আদা নহৰু, গোটেইখিনি আদা নহৰু, জলকীয়া আৰু ভেদাইলতাৰ পাতকেইটা মিক্সিত এটা পেষ্ট বনাই ল'ম। অকণমান পানী দিলোঁ। এইখিনি আলু, পিঁয়াজকেইটা কাটি লোৱা হ'ল আৰু আদা নহৰু পেষ্টখিনি আৰু মুৰ্গীৰ মাংস এটা কাটি লোৱা হ'ল আৰু জোখমতে কেৰাহীত তেল দিলোঁ। এতিয়া তেলখিনি গৰম হৈছে, পিঁয়াজখিনি ইয়াতে দি দিলোঁ। শুকান জলকীয়া 3টা দি দিলোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ এনেদৰে ভাজি থাকিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হৈছেই। এতিয়া তাত মাংসখিনি পেলাই দিলোঁ। আৰু আলুকেইটা দি দিলোঁ। এতিয়া খন্তিৰে অকণমান লৰাই দিলোঁ। জোখমতে 2 চামুচ নিমখ দিলোঁ আৰু 1.5 চামুচমান হালধি গুড়ি দিলোঁ। আৰু এতিয়া খন্তিখনেৰে ভালকৈ মাংসখিনি লৰাই দিলোঁ। মই বেছি কিনা মছলা সেইটো ব্যৱহাৰ কৰি ভাল নাপাওঁ। আপোনালোকে যদি খাব ভাল পায় তেতিয়াহ'লে দিব পাৰে। এনেকৈ গোটেইখিনি হালধি নিমখ মিক্স হৈ যোৱালৈ লৰাই দিলোঁ। জুইটো অকণমান কমাই দিছোঁ আৰু কম জুইতে মাংসখিনি অকণমান ভজা হোৱালৈ ৱেইট কৰিব লাগিব। এতিয়া আদা নহৰু পেষ্টখিনি আৰু এইখিনি হ'ল ভেদাইলতাৰ পেষ্ট আৰু গৰম মছলাখিনি পেষ্ট গোটেইখিনি সেই মাংসখিনিত দি দিলোঁ। আৰু এইখিনি হ'ল জিৰা পেষ্ট। গোটেইখিনি দি ভালদৰে এনেকৈ লৰাই দিলোঁ। কিছু সময় এনেকৈ লৰাই থাকিব লাগিব যাতে গোটেই মছলাখিনি মাংসখিনিৰ লগত একেলগে লগ হৈ যায়।
মাংসখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া পানী অকণমান দি দিলোঁ। পানীখিনি দিয়াৰ পিছত অকণমান সময় জুইটো বঢ়াই দিলোঁ আৰু উতলিবলৈ দিলোঁ। উতলিছে এতিয়া আৰু মাংসখিনি ভালকৈ সিজিও গৈছে। এয়া চাৰ্ভ কৰি ল'লোঁ। এয়া চিকেন কাৰী ৰেডি হৈ গ'ল।